কবিতাৰ শিৰোনাম কৃষ্ণচূড়াৰ দেশ। মই কৃষ্ণচূড়া দেশৰ কথা কৈছোঁ। আজন্মৰ প্ৰেমিকা মই সেই দেশৰ। কৃষ্ণচূড়াৰ পাহিৰ মাজত নিজকে হেৰুৱাই দিয়া এজাক মৰম লগা চঞ্চল পখিলা, যাৰ প্ৰতিটো খোজত চঞ্চল হৈ উঠিছিল পখিলাজাক ভালপোৱা প্ৰতিজন প্ৰেমিক কবি। ক'ব খুজিও থমকি ৰৈ যায়, অ' মোৰ কৃষ্ণচূড়া দেশৰ চঞ্চল পখিলাজাক, তোমাৰ হাঁহিৰ প্ৰতিটো ধ্বনিয়ে কাঢ়ি নিয়ে মোৰ প্ৰতিটো নিশাৰ নিদ্ৰা। বৃন্দাবনৰ মাজত তোমাৰ খোজৰ লয়লাস দেখিলে পাহাৰৰ বুকুৰ পৰা নামি অহা চঞ্চল জুৰিটি যেন লাগে। অ' মোৰ কৃষ্ণচূড়া দেশৰ অভিমানী পখিলা এজাক, তোমাক দেখিলেই চঞ্চল হৈ উঠে মোৰ হিয়াৰ প্ৰতিটো চুবুৰী। হয়, মই সেই দেশৰ আজন্মৰ প্ৰেমিকা। কৃষ্ণচূড়াৰ দেশতে ফুলি বতাহৰ বেগত সৰি পৰা ময়ো যে কৃষ্ণচূড়াৰেই এটা পাহি।